আজি আমাৰ ঘৰত দৰ্জা আৰু খিৰিকীত পৰ্দা লগোৱা হ'ব। তো পৰ্দা কেনেকৈ লগায় ফাৰ্ষ্টটো দাদাৰ জৰিয়তে মই দেখাবলৈ চেষ্টা কৰিম। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে ৰেলিংবিলাক বহাবৰ কাৰণে ড্ৰিল মেচিনেৰে ড্ৰিল কৰি এনেকৈ পাতি বহাই লোৱা হৈছে। ইয়াৰ পিছত ৰেলিংবিলাক কাটি এটা এটাকৈ বহোৱা হ'ব। ষ্টেপ বাই ষ্টেপ মই দেখাই আছোঁ। আৰু এনেকৈ পৰ্দাৰ ৰেলিংবিলাক মেচিনৰ দ্বাৰা কাটা হ'ল। কাটি দৰ্জা আৰু খিৰিকীৰ ওপৰত এনেকৈ জোখ দি এটা এটাকৈ লগাই আছে। আৰু লগোৱাৰ পিছত ৰেলিঙৰ মাজেৰে পৰ্দাবোৰ সোমাই দিয়া হ'ব আৰু দুই চাইডে দুটাকৈ নব সোমাই দিয়া হ'ব। টুডে আমাৰ ঘৰত পৰ্দা লাগি আছে। পৰ্দা ইন্দা মানে ব্লক কৰে না। কাম আছে না হ্যাঁ কামাই না অ্যাকচুয়ালি আমাদের একজন কয়তর পেলে যে কামাইতেছে হ্যাঁ কয়তর পেলে আমি কয়তর ফটকে হ্যাঁ কি করে মানে কি ব্যবহার করে লাগে কিভাবে লাগান দিয়ে এনে কি দুটো দিছিলাম। হ্যাঁ ওই যাবগা ওকে পর্দা লাগিয়ে আছে গাইস। পর্দাটা পানি যাবে না আপনি কি অলরেডি না ওই যে না মামা মাংস হইলে কতক্ষণ যাই কম করে মাছ এই আমি কালকে থেকে মাংস খাম না জিরা রাইস খেলাম এই যে একটু দেখা দেন না এইটো একেবাৰে ডাঙৰ দৰ্জাৰ কাৰণে তিনিটা পিচ দিয়া হৈছে। আৰু ডাঙৰ দৰ্জা হিচাপে চাৰিটা পিচহে লাগে, তথাপি আমি তিনিটা দিছোঁ। আৰু এইটো সৰু দৰ্জা, এই সৰু দৰ্জা দুটাকৈ পিচ দিয়া হৈছে। আৰু এইটো ৰুমত 4 পাল্লা খিৰিকী আছে। 4 পাল্লা খিৰিকীত 3 পিচৰ পৰ্দা দিয়া হৈছে আৰু লগতে তলত এটা লেয়াৰ দিয়া হৈছে। আপোনালোকে চাই আছে এইটোতো প্ৰত্যেকটো খিৰিকীত হোৱাইট লেয়াৰ এটা দিয়া হৈছে, তলত থাকে এইটো। আৰু এনেকুৱা দৰ্জাত দুটা, আৰু কৰিডৰৰ মাজত এনেকুৱা পাতল পৰ্দা দিয়া হৈছে। এনেকৈ চাই আছে এইটো পাতল পৰ্দা, আৰু এনে সৰু দৰ্জাবিলাকত দুটাকৈ দিয়া হৈছে। আৰু এইটো ৰুমত দুটা পৰ্দা দিয়া হৈছে, সেইকাৰণে এইটো 3 পাল্লাৰ খিৰিকী হয়। 3 পাল্লা খিৰিকী লগতে তলত আৰু এটা হোৱাইট লেয়াৰ দিয়া হৈছে। 3টাকৈ দিব পাৰি, আৰু 3টা দিলে অলপ কোচ ভাল হয়, আৰু 2টাকৈ দিলেও কোনো প্ৰব্লেম নাই। আপোনালোকে 3টাও দিব পাৰে, 4টাও দিব পাৰে, বা 2টাও দিব পাৰে। আৰু এনেকৈ বাহিৰত দৰ্জাৰ লগত দুটা পৰ্দাৰ মানে পিচ দিয়া হৈছে। আৰু ডাইনিং হলত আপোনালোক দেখাবলৈ লৈছে, এইটো ডাইনিং হলতো 3 পাল্লা খিৰিকী, যিহেতু 3 পাল্লা খিৰিকীটো আমি দুটা পৰ্দাৰ পিচ দিছোঁ আৰু হোৱাইট লেয়াৰ এটা দিয়া হৈছে। আৰু এইটো সৰু দৰ্জাৰ কাৰণে এটা পৰ্দাৰ পিচ দিয়া হৈছে। চ' এনেকৈ পৰ্দা গোটেই ৰুমত দেখালোঁ। চ' ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিল কমেণ্ট বক্সত জনাব, আৰু মোৰ পেজটো ফ'ল' কৰিব। আৰু আপোনালোকে যদি কোনোবাই পৰ্দা লগাব বিচাৰে, গৰিমাৰীৰ দোকান হয়, আপোনালোকে যোগাযোগ কৰিব। ধন্যবাদ।